দেহলিত আছোঁ যদিও অসমীয়া মন জুবিন দাৰ শেষৰখন চিনেমা ৰৈ ৰৈ বিনালে চাবৰ কাৰণে আমি গোটেইখিনি সাজু মা দেউতা ভাগিন আমি গোটেইখিনি এনেকৈ ওলাই আহিলোঁ ৰৈ ৰৈ বিনালে চাবৰ কাৰণে দেহলিৰ মাজমজিয়াত অসমীয়া চিনেমা চোৱাৰ হেঁপাহত মা দেউতা পূৰা এক্সাইটেড এয়া নিউ দিল্লীৰ একেবাৰে প্ৰাইম লোকেশ্যনত থকা বসন্ত কুঞ্জৰ DLF প্ৰমিনেণ্টত একেবাৰে প্ৰাইম শ্ব' 650 আৰু 950ৰ শ্ব' দিছে ৰৈ ৰৈ বিনালৰ আমি চাব আহিছোঁ 650ৰ শ্ব' এয়া ইণ্টাৰভেল হৈ গ'ল মুভিখন এতিয়ালৈকে বহুতে বেছি ধুনীয়া লাগিছে জুবিন দা অমৰ হওক মোৰ জীৱনত এনেকুৱা এক্সপিৰিয়েঞ্চ কেতিয়াও হোৱা নাছিলে চিনেমাখন শেষ হোৱাৰ পিছতো প্ৰায় 10 মিনিটমান সময় চিনেমা হলত এনেকৈ গোটেইখিনি মানুহ বহি আছিল জাষ্ট মুভিখন চাই ওলাই আহিলোঁ মই বুলি নহয় অলমষ্ট চবেই কান্দিছে বাৰু দুখ লগা কথাখিনি অলপমান পিছত ছাইডত থ'লোঁ বাট এজ এ চিনেমা লাভাৰ এভৰিবডি মাষ্ট ৱাচ দিছ মুভি মানে ইমান বেছি ভাল এক্টিং কৰিছে জুবিন দাৰ আগৰ চিনেমাও চাইছোঁ মিছন চাইনা কাঞ্চন জংঘা কিবা কিবি চিনেমাক লৈ হয়তো ট্ৰলো কৰিছিলোঁ আগতে সমালোচনাও কৰিছিলোঁ বাট দিছ মুভিজ মানে কি ক'ম আৰু এক্টিং স্কিল হওক মুভি ষ্টৰি হওক বহুতে বেছি ধুনীয়া বহুত কনচেপ্ট নতুন কনচেপ্ট মানে সৰুৰ পৰা একো কপি নাই মানে সম্পূৰ্ণ এটা কনচেপ্ট বহুত বেছি ধুনীয়া মুভি সকলোৱে আহক চাব আহক এজ এ চিনেমা লাভাৰ আপোনালোকে চাব আহক এইখন চিনেমা কেৱল অসমত নহয় এইখন হিন্দী ইংলিছ চব ডাবিং হৈ মোৰ মতে ৱৰ্ল্ড ৱাইড চলিব লাগে চিনেমাখন বহুত বেছি ভাল হৈছে বাকী জয় জুবিন দা